অসম অৰুণাচল সীমান্তৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ডিএ নিউজ প্লাছ আমাৰ কেমেৰাত বন্দী হ'ল এখন অনুপম জৈৱিক চাহ বাগিচা নিজ প্ৰচেষ্টাৰে 10 বিঘা মাটিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা চাহপাত বিদেশলৈ ৰপ্তানি কৰিছে স্বত্বাধিকাৰীয়ে এই প্ৰতিবেদন আগবঢ়াই ইয়াৰ লগে লগে প্ৰাইম টাইম বাতৰিৰ পৰা মমুনমে বিদায় লৈছো ধন্যবাদ এক অপূৰ্ব পৰিৱেশৰ মাজত ডিএ নিউজ প্লাছ অসম অৰুণাচল সীমান্তলৈ আমাৰ এক অনুপম যাত্ৰা প্ৰথমে সমতলৰে তাৰ পিছত একাবেকা বাটেৰে যাত্ৰা কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন জৈৱিক চাহ বাগিচাৰ মনোমোহা পৰিৱেশৰ মাজত উপস্থিত হ'ল আমাৰ সংবাদদাতা অভিজিত হাজৰিকা নাৰায়ণপুৰৰ কাষৰ অসম অৰুণাচল সীমান্তৰ মধুপুৰত এক অনুপম প্ৰাকৃতিক দৃশ্য বন্দী হ'ল আমাৰ কেমেৰা অসমৰ চাহ বিশ্ববিখ্যাত এই বিশ্ববিখ্যাত অসমৰ কেঁচাখোন চাহপাতক উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে জৈৱিক পদ্ধতিৰে উৎপাদন কৰি বিশ্ববিখ্যাত হ'বলৈ সক্ষম হৈছে এইখন লখিমপুৰৰ নাৰায়ণপুৰৰ মিনমোহন চাহ বাগান 1995 চনত মাত্ৰ 2 বিঘা মাটিত চাহ পুলি ৰোপণ কৰি গোবিন্দ হাজৰিকাই আৰম্ভ কৰিছিল এইখন চাহ বাগিচা পিতৃ মাতৃৰ নামেৰে তেওঁ বাগিচাখনৰ নাম দিছিল মিনমোহন ঢেকিত খুন্দি গ্ৰীণ টি আৰু ব্লেক টি প্ৰস্তুত কৰা মিনমোহন বাগিচা এতিয়া 10 বিঘা ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি বিশ্বৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাগিচা চাবলৈ আহিছে বহু দেশৰ পৰ্যটক সকলোৱে এটা বিশুদ্ধ চাহ বিচাৰে কাৰণ ৰাতিপুৱাই যিটো আমি খোৱা হয় সেইটো বিশুদ্ধ হ'ব লাগে সেয়ে জৈৱিক পদ্ধতি ইয়াত কোনো ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা নহয় 2007ৰ পৰা ক্ৰমান্বয়ে এতিয়ালৈকে কানাডালৈ গৈয়ে আছে ইজিপ্তলৈ পঠালোঁ অষ্ট্ৰিয়া হাংগেৰী হংকং আমেৰিকা মানে এইবিলাকৰো মই চাহ পঠাওঁ এই বাগিচাৰ সেউজীয়া তলিচাৰ চাহ গছৰ পৰা কলি ছিঙি গোবিন্দ হাজৰিকাই লৈ যায় বাসগৃহলৈ কলি শুকুৱাই ঢেকিত খুন্দি ভাজি তেওঁৰ ঘৰতে প্ৰস্তুত কৰা জৈৱিক চাহ ৰপ্তানি হয় বিদেশলৈ হাজৰিকাৰ নিজৰ একাগ্ৰতা আৰু কষ্টৰ বলতেই আজি তেওঁ মিনমোহন ক্ষুদ্ৰ চাহ বাগিচাৰ এই বিশ্বমুখী যাত্ৰা মিনমোহন চাহ বাগিচা আৰু আগুৱাই যাওক গোবিন্দ হাজৰিকাৰ এই প্ৰচেষ্টাক আমি ডিএ নিউজ প্লাছেও জনাইছো অলেখ শুভকামনা